তো ভাই কেনেকুৱা চবৰে তোমালোকে জানাই মই মোৰ ভিডিঅ'বোৰত মানে 2-3টা গান একেলগে ৰোষ্ট কিন্তু মই আজি যোনটো গান ৰোষ্ট কৰিবলৈ ওলাইছো ন এই গানটো মই যেতিয়া প্ৰথমবাৰ চালো মই ৰিয়েলাইজ কৰিলো যে এই গানটো নহ'ব এই গানটোক অকলে এটা ভিডিঅ' বনাব লাগিব এই গানটো কাৰণে স্পেচিয়েলি এটা ভিডিঅ' বনাব লাগিব মানে ইমানেই ফটো আমি ভৰি আছে এই গানটোত মানে তো ইয়াৰ বেছি টাইম ৱেষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো লেটছ ষ্টাৰ্ট ভিডিঅ'টো আৰম্ভণিতে মই জনাইলোঁ যে গানটোত নাচি থকা বেকগ্ৰাউণ্ডত নাচি থকা মানে এইকেইটা কোনো প্ৰফেচনেল ডেন্সাৰ নহয় ইহঁত এক নম্বৰ মনাহী গাঞ্জাৰী এই কানি খোৱা মানে ৰাস্তাত বহি পেলাই আড্ডা মাৰি থকা ফটোৱা হয় মানে ইহঁতক কৈ অনা হৈছে যে ভিডিঅ'টোত তহঁতি আহি নাচ তহঁতক তাৰপিছতে ভালকৈ মদ খাব দিম গাঞ্জা খাব দিম কানি গোটাই দিম ভাই তাৰপিছতহে ইহঁতে এনেকৈ নাচিছে তো মানে ভিডিঅ'টো মানে চাই পেলাই যদি কাৰোবাৰ যদি মানে গানটো মানে চাই পেলাই যদি কাৰোবাৰ মানে ধৈৰ্য নোহোৱা হৈ যায় মই ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো যেন লাষ্টলৈকে চাই এইটো কি মানে গানটোত কি দেখাবলৈ বিচাৰিছে মানে বেটাই মানে নতুন গাড়ী কিনি আনিছে আৰু সি মানে ভাড়া মাৰিবলৈ আহিছে কিন্তু ছোৱালীজনীয়ে তাৰ হাত কিয় ধৰিছে মানে কোন ছোৱালীয়ে ইয়াৰ ড্ৰাইভাৰৰ হাতত ধৰি পেলাই গাড়ীত উঠিবলৈ যায় মানে কোন ছোৱালীয়ে কাক কি দেখাইছে বেঞ্চত এইবিলাক মই কৈছিলোঁ ন গাঞ্জাৰী মনাহীক লৈ পেলাই গান বনাইছে বুলি এইটো এটা হ'ল ভিডিঅ'ত মানে কানি খায়ে ওলালে কেলা সিহঁতি আজি লাউৰা পদুলি মূৰত তুমি থাকিবা ওলাই দুয়ো মিলি যাম গুচি সদিয়ালে পলাই আজি লাউৰা গাড়ী কিনিছ ঠিক আছে কিন্তু প্ৰথম তই ডিচাইড কৰ যে গাড়ীখন তই ভাড়া মাৰিবলৈ কিনিছ নে তাইক লৈ পেলাই শদিয়া পলাবলৈ গাড়ীখন কিনিছ মানে ফাৰ্ষ্ট এইটো ডিচাইড কৰ তাৰপিছতে কথা কবি ভাই আৰু তাৰপিছত ইয়াৰ একশ্যনটো চোৱা ভাই তোমালোকে চবে ইয়াৰ একশ্যনটো চোৱা মানে একশ্যনৰ আগততো শ্বাহৰুখ খানো ফেল মানে বেটা এনেকুৱাই একশ্যন দেখাইছে মানে ইয়াৰ যদি একশ্যন শ্বাহৰুখ খানে কেনেবাকৈ দেখি লয় ন ভাই এই ভিডিঅ'টো যদি কেনেবাকৈ শ্বাহৰুখ খানৰ আগত গুচি যায় শ্বাহৰুখ খানে মই পক্কা কৈছোঁ কোনোবা গাতে চাতে মূৰ সোমাই পেলাই শ্বাহৰুখ খান মৰি যাব ফেল কেলা নেলাগে মুখৰে তৰে বগা বগা পি অসমীয়া ডেকা লাগে অসমীয়া পি আচ্ছা এইজনে মানে সেই টেলেণ্টেড ছিংগাৰজন ন মানে ক'ত লুকাই থাকে এনেকুৱা টেলেণ্টেড ছিংগাৰবিলাক ক'ত লুকাই থাকে মানে এইবিলাকক অকণমান ছাপোৰ্ট লাগে ইহঁতে যদি অলপমান ছাপোৰ্ট পায় ন কেলা এহেঁতি ন বিশ্ব দৰবাৰত অসমৰ নাম উজ্বলাব পাৰিব মোৰ এটা বিশ্বাস আছে কিন্তু সেইটো ভাই মোৰ একদম বিশ্বাস আছে আৰু ভাই তোৰ চেহেৰা যিটো নহয় তই ফৰেনাৰ ছোৱালীৰ কথা বাদ দে ভাই তই অসমীয়া ছোৱালী পাবলৈতো দিগদাৰ আছে বুজিলি তই অসমীয়া ছোৱালী পাবলৈ দিগদাৰ আছে মানে তাৰ অৱস্থা চোৱা নাই কেলা তাৰ অৱস্থা চোৱা তাৰ মুখত ফৰেন বস্তুটোৱে ফুটা নাই আৰু তাক বোলে ফৰেনৰ ছোৱালী নালাগে কথা ক'বলৈ আহিছে বেহেনচোত কেলা মানে গান হ'ল বুলি যি টি লিখি দিব নেকি ভাই এইবিলাক যি টি লিখি দিব নেকি এহেঁতি কেলা ये बहनचोद सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे মানে এইটো কি আৰু মানে ইয়াৰ মানে চেহেৰাটো ক্ল'জ আপ শ্বট লোৱাতকৈ মানে তাতকৈ ভালতো মৰাহীকেইটাৰ ডান্সে চাই ল'লোঁ হয় ভাই আৰু মানে ইয়াৰ চেহেৰাটোতকৈ ভাই মানে গাধৰ টিকাটোৱে ভাৱ আছে মানে মই ইয়াক চোৱাতকৈ মানে গাধৰ টিকাটোৱে চাই দিম ৱাৰে ৱাক কেলা মানে কি কওঁ মানে হিৰ'ই অকল নহয় হিৰ'ইনো কমতি নহয় মানে মেকআপ চাইছা মানে মেকআপটো চোৱা মানে ভিডিঅ'টো ওলাম বুলি মানে এমাহৰ মেকআপ মানে একে দিনাই মুখত পুৰা থপি আহি যেন পাইছোঁ মই বাৰীৰ মাটি খেতি কৰি চলিম কিবা কৰি নালাগে মোক চৰকাৰৰে গোলামী চাকৰি
এইটো কি আছিল বে কেলা মানে এইটো কি আছিল কেলা মই জীৱনত বহুত মদাহী বিভিন্ন ধৰণৰ নানান ধৰণৰ মই ডেন্স দেখিলোঁ মানে এনেকুৱা ভয়ংকৰ ডেন্স মই জিন্দাগীত দেখা নাছিলোঁ মানে যি হয় ন বহুত ডেঞ্জাৰ হয় আৰু এইখন কি মানে কি বুজাব বিচাৰিছে মানে তাৰ কাৰণে চৰকাৰী চাকৰি কৰি আহিছে কিন্তু সি তাক নালাগে বুলি কৈছে মানে সেইটোৱে বুজাব বিচাৰিছে ন এতিয়া মোক ফাৰ্ষ্ট এইবিলাক যে কোন চৰকাৰী চাকৰি ইমান সৰু কলিং লেটাৰ পঠিয়ায় মানে এইখন কাগজত মানে 10 টকাৰ চাকনা দি নুজুৰিব মদাহীয়ে মদ খাব আৰু এইখন কাগজ চৰকাৰী চাকৰি কলিং লেটাৰ হিচাপে দেখাব বিচাৰিছে বেহেঞ্জত আমি বুৰ্বক নেকি লাউৰা যি দি দেখাব সেইটোকে চাই পেলাই সহ্য কৰি ল'ম লাউৰাটো কি বুজিছ মানে কমচে কম মানিছোঁ তই গানটোত মদাহী গাঞ্জাৰী লৈ বনাইছ এটলিষ্ট তই সিহঁতৰ চাকনা আমাৰ কাগজখনটো দেখাব নালাগে নহয় কাগজখনটো বেলেগ ল'ব পাৰিলি হয় লাউৰা কি দেখাইছ মানে এইবিলাক 12টা বজাত মোৰে লাগিব বহু ভোক তাতে তুমি খুৱাই দিলে পাম যে কত সুখ আজি লাউৰা আৰু এইটো কি হয় মানে ক'ব মানে আৰু কি কৰিব বিচাৰিছে ছোৱালীজনী মানে এইটো কিবা ৰোমেঞ্চ নেকি মানে এইটো কি ষ্টাইলৰ ৰোমেঞ্চ ভাল মোক কোনোবাই বুজাচোন কেলা মোক কোনোবাই বুজা মানে মোৰ একেবাৰে মাথাটো কাম নিদিছে সিহঁতক চাই মানে মই একো ধৰিব নোৱাৰা হৈ গৈছোঁ মানে কি হৈছে ক'ৰ পৰা কি গৈছেগৈ মানে কি ষ্টেপ কোৰিঅ'গ্ৰাফাৰক কিন্তু মানিব লাগিব মানে এই টেলেণ্টবিলাক ক'ত সোমাই আছে অসমৰ ক'ত চুকে কোনে দেখোন গোটেই গোটেই টেলেণ্টবিলাক এতিয়া অসমীয়া ভিডিঅ'ত মানে ওলাই পৰিছে মানে মোক কোৰিঅ'গ্ৰাফাৰজনক নহয় মানে 2 গুড টিকাত লগাই পেলাই মোক প্ৰমাণ কৰিবলৈ মন আছে আৰু এইটোতো মানে একদম মানে নেক্সট লেভেলৰ মানে একদম টপ লেভেলৰ ফটো আমি আৰু ইহঁতক কোনো দুখী নাপায় আৰু এই ফটো আমিতো কোনো দুখী নাপায় মানে কি দেখাইছে খেলা কি স্কোৱাটো দেখাবলৈ মানে উঠত খেলা লিপষ্টিকে গৈ ল'লে মানে বেংকত এৰি পাগল কৰি দিব বে খেলা মানুহ খেতি মাটি শুকান হ'লে জীৱনলৈ নামে কাল তোমাৰ দুখত ভাহি দেখিলে আৰু এই দুটা ক'ৰ পৰা ওলাল ন ভাই এতিয়াও ছাছপেন্সতে আছে মই এতিয়াও বুজিব পৰা নাই যে এই দুটা আহিল ক'ৰ পৰা কেলা মৰমতে মাতো তোমাক মৰমী বুলি তুমিয়ে মোৰ কলিজাৰে আপোন লগৰী মৰমতে মাতো ভাই এই শ্বটটো নিউটেটৰ ভাই মানে মোক লাগিছে ছোৱালীজনী বহুত বেছি কষ্ট হয় মানে ধেমালি নেকি এই নেউলক কোৱালিটিৰ কাঠলতি গোন্ধ লৈ পেলাই আহি থকাটো কি ধেমালি মানে এই শ্বটটো নিউটেটৰ ভাই বেচেৰীজনীৰ লগত অত্যাচাৰ হৈ গ'ল মোক সেইটো লাগিছে খেলা পদূলি মূৰত তুমি থাকিবা ওলাই দুয়ো মিলি যাম গুচি সদিয়ালে পলাই ভাই এইটো কি হয় মানে অলপ আগতে এই নেউলক কোৱালিটিৰ লগত নাচি আছিল আৰু এতিয়া এইটো মানে ইমান ছাছপেন্স মানে কি ইমান টুইষ্টৰ ওপৰত টুইষ্ট দি আছে যে গানটোত মানে ইমান টুইষ্ট ভাই আব্বাছ মস্তানৰ চিনেমা কোনে থাকে বেহেঞ্চত কি হয় এইবোৰ বাকি এন্ডিং কেলা বাকি এন্ডিং কি এন্ডিং Daivar love was really true but his life did not support him লাউৰা কেলা তোৰ লাভ নহয় ভাই তোৰ কাকলতিৰ গোন্ধ পাই ছোৱালী পলালে কাকলতিৰ গোন্ধ পাই তোক ছোৱালীয়ে এৰি থৈ গ'ল বছ ইয়াৰ মোক সিমানেই ক'বলৈ আছে তোৰ কাকলতিৰ গোন্ধ পাই তোক ছোৱালীয়ে এৰিলে বছ আজিৰ কাৰণে ইমানেই আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভাই মোক লাইক লাগে যেনেকৈ হ'লেও মোক লাইক লাগে আৰু লগতে শ্বেয়াৰো লাগে শ্বেয়াৰো কৰি দিবা ভিডিঅ'টো ভাই ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক লাগে মষ্ট ইম্পৰ্টেণ্ট আৰু যদি ভিডিঅ'টো চাই বেয়া লাগিছে না ভাই ডাইৰেক্ট ডিছলাইক কৰি দিয়া ইয়াৰ ন' প্ৰব্লেম ডাইৰেক্ট ডিছলাইক আৰু প্লিজ ইয়াৰ যদি কিবা ক'বলগীয়া কথা আছে যদি ভিডিঅ'টো ইম্প্ৰুভ কৰিবলগীয়া কিবা দেখা পোৱা তোমালোকে প্লিজ ইয়াৰ কমেণ্ট বক্সত জনাই দিয়া আৰু প্লিজ ইয়াৰ যদি ভিডিঅ'টো চাই আনন্দ ফূৰ্তি পায় এটা লগৰ লগতো শ্বেয়াৰ কৰি দিয়া ইয়াৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিয়া আনন্দ ফূৰ্তি কৰিব দিয়া আৰু প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চেনেলটো ছাবস্ক্ৰাইব যদি কৰাই তেনেহ'লে ঘণ্টাটো দবাই দিবা তেতিয়া ভিডিঅ'লে তোমালোকে গম পাবা ইয়াৰ চ' প্লিজ ইয়াৰ ফ্ৰেণ্ডছ মোক অলপ ছাপোৰ্ট লাগে ভাই অলপ ছাপোৰ্ট লাগে ইয়াৰ লাগে তোমালোকে অলপ হেল্প কৰা বছ ইয়াৰ মই তোমালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম